মনোজদা কেমেৰাটা ৰেডি কৰ হয় দেখক আজি আমি আলোচনা কৰিম যে কোনো ৰাজনীতিকৰ বিষয় নহয় কোনো কি আন্দোলনৰ বিষয় নহয় আজিকালি আলোচনা কৰিম আমি প্ৰেম 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 মাথো প্ৰেম ইয়াৰ সলিউশনৰ কাৰণে বহুতে কৈ আছে যে প্ৰেমৰ এটা কোনো খবৰ দিবৰ কাৰণে কৈ আছে তো আজি আমি লাভগুৰু যি হাতটা প্ৰেম কৰি কি চলি আছে এতিয়াও ইয়াক আমি আজি মাতিম তো ইয়া আমাৰ ষ্টুডিঅ'ত আহি আছে এতিয়া তো আহক আপুনি তো আহক আপুনি আহক হ্যাঁ নমস্কাৰ ৰাহুল ভাই ৰাইজসকল এই আমাৰ ইয়াৰ লাভগুৰু আহিছে এতিয়া কাৰো যদি কোনো প্ৰব্লেম থাকে বা কি থাকে সলিউশন থাকে তো ইয়ে সব সমাধান কৰি দিব কাৰো কিবা আপুনি ক'ৰ পৰা আহিলে এতিয়া মই আহিলোঁ বঙাইগাঁৱৰ পৰা তাতে মানে প্ৰব্লেম আছিল দুটা ছোৱালী মাতিছিল ছোৱালীটোৱে ভাল পায় কিন্তু ল'ৰাটোৱে ভাল পোৱা নাই তাৰ কিবা এটা সলিউশন কৰি দিলোঁ এতিয়া আৰু তো শুনিছেনে ৰাইজসকল যদি কোনো প্ৰব্লেম থাকে কোনোবাই যদি কি থাকে তো তেনেহ'লে আমাৰ নাম্বাৰটো দি আছোঁ এতিয়া কল কৰক এতিয়া সব সলিউশন এতিয়া সমাধান কৰি দিব আজি যে ভেলেণ্টাইন্স ডে যে আহি আছে তো সবৰে তো ব্ৰেকআপ ট্ৰেকআপ হৈ আছে ইয়াৰ কাৰণে কিবা উপায় দিব নেকি আমাৰ দৰ্শকসকলক নমস্কাৰ উপায় মানে আজিকালি প্ৰেমটোতো আৰু বেলেগ আজিকালি প্ৰেমটো অলপ ষ্টাইলটো বেলেগ বাইক লাগে আৰু অলপ ষ্টাইলিছ থাকিব লাগে কিন্তু সেইখিনি ফৰ্মুলা আৰু মোৰ লগত কিছুমান ফৰ্মুলা আছে যিখিনি ফৰ্মুলা মানে ল'ৰাহঁতে নকৰে ল'ৰাহঁতে মানে ছোৱালীক মানে হেৰি কৰিব যায় একচুৱেলি সিহঁতে হিৰো খুজিব যায় কিন্তু তাৰ বিহেভিয়াৰটো হৈ যায় মানে ছোৱালীবিলাক কিন্তু তাক ভাল নহয় তাৰমানে আপুনি ক'ব খুজিছে যে বাইক থাকিলে আৰু কি ছোৱালী আৰু কি পটে নহয় অকল বাইক হ'লেই যে ছোৱালীটো পটিব সেইটো নহয় তাৰ এক্সপ্ৰেশ্যনটো লাগিব ছোৱালী যে আপোনাক ভাল পাব ভাল পোৱাৰ কিছুমান কেটেগৰী থাকিব লাগিব যে ছোৱালীৰ ওচৰত আপোনাৰ নম্ৰতা হ'ব লাগিব আৰু ছোৱালীকটো যাতে আপোনাৰ কিছুমান টপিকছ ভাল পায় যেনেকুৱা নিচা খোৱা মদ নোখোৱা তো ৰাইজসকল শুনিছে এতিয়াই যে এই নিচা খোৱা ল'ৰাক ভাল নাপায় এইকাৰণে ছোৱালীবিলাকৰ কাৰণে ষ্টাইলত থাকক পূৰা টাইটত থাকক আৰু আমাক ভাল পাবনে পাব কিন্তু মানে কিছুমান টিপছ ল'ব লাগিব আচ্ছা টিপছটো হ'ল তুমি যে ছোৱালীৰ সন্মুখত যাব বেছি এক্সট্ৰা ষ্টাইলটো দেখুৱালে কিন্তু ছোৱালী সেইটো বেয়া পাব নৰ্মেলি তাক মানে ফিলিংছটো কৰিবা একদম কেজুৱেলিভাৱে তাৰ লগত কথা পাতিবা কোনো গাজা চাজা মাৰিব নালাগে যিখিনি কৰা সেইখিনি কৈ দিবা আৰু তোমাৰ গুড বিহেভিয়াৰটো তাক মানে তুলি ধৰিব লাগে সেইখিনি কৰিলে এনাফ ছোৱালী তোমাক ভাল পাবই মই একদম গেৰাণ্টি দি দিম নহয় তেনেহ'লে দাদা বা ছাৰ কৈছোঁ আপোনাক ছাৰ তো আজিকালি ছোৱালীবিলাকে যিমানে আছে ইয়ে বেছিভাগে মানে কি কৰে বাইক থাকিলে বা পইচা থাকিলে আৰু কিবা এনেই আৰু কি বৰ বাৰে ভাল থাকক বা কিবা মই তোমাক এটা কথা ক'ব খুজিছোঁ দেই অকল এনেকুৱা ছোৱালীক মানে তুমি কিন্তু ভাল নাপাবা কাৰণ তুমি এটা বাইক লৈ গ'লা সি ছোৱালী পটি গ'লে সেইটো তোমাক পটোৱা নাই তাৰ আৰু 4-5টা মান আছে সেইটো কিন্তু তোমাৰ লাইফ পাৰ্টনাৰ কেতিয়াও ভাল পালে পাক আৰু পাই থাকক লোৱা যে আজিকালি ছোৱালী পটাব গ'লে বাইকেদি পটিলে ছোৱালী যদি বাইক দেখে যদি পটে তেনেহ'লে এইবিলাক ছোৱালী এনেই তোমাক ভাল নাপায় লাইফ পাৰ্টনাৰ কেতিয়াও নহ'ব এইকাৰণে লিমিটত থাকক আৰু নিজৰ লাইফ পাৰ্টনাৰৰ কাৰণে ভালকৈ চইচ কৰি লওক ঠিক আছে 1 মিনিট ৰাহুল ভাই মোৰ এটা ফোন আহিছে দেই ঠিক আছে কৰক হেল্ল' ক'ৰ পৰা কৈছে মংগলদৈ ঝুট বলতা है साला ৰাইজসকল শুনিছেনে মংগলদৈৰ পৰা কল কৰিছে তোমাৰ কি আছিল সমস্যাটো কোৱাচোন তুমি প্ৰপ'জ কৰিছিলা অলৰেডি কিন্তু মানে ল'ৰাটো তোমাক ভাল পোৱা নাই কেনেকৈ কৰিছিলা সেইটো কথা কিয় ক'ব কৈছা যে মোৰ দেউতাৰ চাকৰি আছে মোৰ ইমান বিকাশ সম্পত্তি আছে সেইটো দেখিছে কিন্তু নৰ্মেল যিটো ইণ্টাৰভিউজ আছে সেইটো দিবা মই অলপ মানে এটা মানে প্ৰগ্ৰামত আছোঁ তো তুমি ৰাতি 9টা মানত ফোন কৰিবা দেই ৰাখিছোঁ দৰ্শকসকল এটা ফোন আহিছিল সেইকাৰণে তো ৰাইজসকল এতিয়া শুনিলে এতিয়া যি কোনো প্ৰব্লেম থাকিলে কোনোবা কি থাকিলে এতিয়া কৈ দিয়ক আমাৰ লাভগুৰু ইয়াতে আছে সব সমাধান কৰি দিব আচ্ছা আপোনাৰ বিষয়ে আলোচনা কৰোঁ আপুনিতো কিমান প্ৰেম কৰিছে আপুনি
প্ৰেমটো সেইটো কথা ক'লে তোমালোকে এতিয়া মানে কেনেকুৱা ভাবিবা সেইটো বেয়া নহয় মই কৰিছোঁ আৰু আজি এতিয়া যে ক'লো নহয় যে বাইক লোৱা প্ৰেম ভাল পায় এনেকুৱা ছোৱালী মোৰ 15-20টামান আছিল। তো ৰাইজসকল শুনিছে বাইকেদি বাইক দেখাই বহুত ছোৱালীক পটাইছে বাইক দেখাই একদম আৰু কি ক'ম কিন্তু সেইটো কিন্তু ভাইটি মই পাৰ্মানেণ্ট কৰা নাই সেইটো মানে আহিছে আৰু গৈছে আৰু যাক মই মোক চাই ভাল পাইছিল মোক অনলি ফৰ মোক কোনো বাইক নাই কোনো গাড়ী নাই কোনো ষ্টাইলিছ নাই সেইটোকে মই লাইফ পাৰ্টনাৰ বনাইছোঁ। হয় 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 আৰু এতিয়া আপুনি তো বিয়া কৰাইছে? বিয়া কৰাইছোঁ ওপৰৱালাই মোক ল'ৰা ছোৱালী দুটা দিছে আৰু এতিয়াতো আগৰ স্বভাৱটো এতিয়াতো নাই আছে নেকি? নাই এতিয়া মানে আছে আৰু অলপ মানে যদি আহে আৰু কোনে আৰু মানে আপুনি লাভ গুৰু আপোনাৰোতো থাকিব লাগে অলপ চলপ আছে আৰু তোমাৰ সৰু ল'ৰা আৰু কি ক'ম আৰু তো ৰাইজসকল এতিয়া আপোনালোকেতো শুনিলে যে এই লাভ গুৰু চব চলিউশ্যন দি দিল। এতিয়া এটা কথা হ'ল যে বাইক দেখাই কোনোদিনো ভাল পাই লাভ নাই যি ভাল পাবা এনেই ভাল পাব লিমিটৰ চিম্পুলতে থাকিলেও ভাল পাব আমি যেনেকুৱা আমি চিম্পুলত থাকোঁ আমি এনে বাইক চাইক আমাৰ গাড়ী চাড়ী একো নাই তথাপিও আমাক ছোৱালী ভাল পালে পাব নাপালে নাই এতিয়া আমাক কোনো ক'ব লগা নাই এনে আমাক ক'ব আৰু এটা ফোন হেল্ল' ক'ত ডিউটি লামা শ্বিলং দেখিছে ইয়াৰ লাভ গুৰু আপুনি নম্বৰটো মোক ক'ত পালে? তো দৰ্শকসকল এতিয়া দেখিলে যে আমাৰ লাভ গুৰুৰ কিমান ফোন আহে কিমান কল আহে আৰু কি ক'ম আপোনাৰ যদি কিবা যদি প্ৰব্লেম থাকে আপোনাৰ যদি কি থাকে চলিউশ্যন থাকে এতিয়াই কৈ দিয়ক আমাৰ লাভ গুৰু আছে আমাৰ সিহঁতে তো কল আহিছে নেকি আপোনাৰ? মিছ কল আহিছে হেল্ল' মিছ কল নাই ৰ'বা মই অলপ মানে মিটিঙত আছোঁ। দেখিছে এটা মানে পিছত কৰিবা কি আৰু ক'ম আপোনাৰ তাতেতো বেছিভাগে চব কিহৰ নাম্বাৰ না ল'ৰা ছোৱালীৰ নাম্বাৰ যিবিলাক ইয়ং ল'ৰা ছোৱালী আছে 18 to 25 এনেকুৱা ল'ৰা ছোৱালী যিবিলাক সমস্যা লৈ আহে আৰু আচ্ছা কিছুমানে ছোৱালী ভাল পায় ল'ৰাই ভাল নাপায় আকৌ কিছুমান ল'ৰা ছোৱালী ভাল নাপায় আচ্ছা তো আপুনি ক'ৰ পৰা আহিছে আৰু এইবিলাক আপুনি ক'ৰ পৰা শিকিছে? এইটো মোৰ মানে সৰুৰে পৰা মানে নিজৰে নলেজ আছে। দাদা আপোনাৰ মোবাইলত এটা ফোন আহিছে এতিয়া লাউড স্পীকাৰত দিছোঁ তো দৰ্শক আপোনালোকে শুনি লোৱা কোৱা হেল্ল' নেটৱৰ্কটো কিবা প্ৰব্লেম কৰি আছে হেল্ল' নেটৱৰ্কৰ প্ৰব্লেম নেকি আপুনি মাৰকচোন। তো দৰ্শকসকল এতিয়া আৰু কি ক'ম এতিয়া একো কথা ভেলেণ্টাইন্স ডে আহি আছে তো বন্ধুসকল কি ভেলেণ্টাইন্স ডে আহি আছে আৰু প্ৰপ'জ ডে কিছ ডে হাগ ডে এইবিলাকতো গ'লেই আৰু তো চকলেট ডে এইবিলাকতো গৈছে এতিয়া ভেলেণ্টাইন্স ডে আহি আছে তো এতিয়া কোনোবাৰ লগত লগ চগ কৰিলে আৰু বাইক চাইক আকৌ দেখাই কিনে ভাল চাল পালে আৰু নহ'ব এনে যিখিনি আছে যিখিনি অকাদত আছে এইখিনি অকাদতে ভাল পালে হৈ যাব হয় নাই নৰ্মেলভাৱে হেৰি কৰিলে হ'ল মেইনলি হ'ল তোমাৰ মেণ্টেলিটিটো কেনেকুৱা আচ্ছা এইবিলাক বস্তু চাই লাভ নাই বাইক চাই গাড়ী টেম্পৰাৰী বস্তু না আজি আছে তোমাৰ কালি নাথাকিব পাৰে সেইটোৱে মেইন কথা আৰু যিবিলাক সেইবিলাক বস্তু তুমি ভাল পায় সেইবিলাক তুমি ডিনাই কৰি দিবা মই গেৰাণ্টি দিলোঁ সেইবিলাক লাইফ পাৰ্টনাৰ কৰিলে তুমি মানে অশান্তিত ভুগি যাবা গোটেই লাইফত। তো ৰাইজসকল এতিয়াতো আপোনালোকক শুনিলে আৰু কিবা যদি শুনিব যদি বিচাৰিছে তো নাম্বাৰটো দিছোঁ 60007656 নাম্বাৰটো দিছোঁ ইয়াতে কল কৰিলে পাই যাব। ৰাহুল ভাই মোৰ আৰু এটা বেলেগ প্ৰগ্ৰাম আছে তো এটা মানে আৰু নেক্সট এটা আছে যাব নেকি তাতে মই যাব লাগে আহিছোঁ যে বেলেগ আকৌ মাতিবা কিবা সমস্যা হ'লে মই সমাধান কৰি দিম আহিছোঁ আচ্ছা পাইছিলোঁ মনোজ ভাই কেমেৰাটো অফ কৰ আজিও যাব লাগে আসক পইচা ৰাহুল ভাই পইচাটো কোনে দিব পইচা কিহৰ পইচা যা নাই পইচা অফ কৰ হৰণ অফ কৰ